নমস্কাৰ, কি খবৰ সুগাৰে? মই আপোনাক সুগাকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাই লওঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মই আজি আহিছোঁ মোৰ মৰমৰ বিদ্যালয়খনত। কিয় আহিছোঁ, কি কথা আপোনালোক সকলোৱে টাইটেল আৰু থাম্বনেইলত নিশ্চয় গমেই পাইছে। মই পঢ়ি যোৱা বিদ্যালয়খন ৭৫টা বছৰ অতিক্ৰম কৰিলে আৰু সেয়ে বিদ্যালয়খনত আজি উদযাপন কৰা হৈছে মহাৰজত জয়ন্তী। আৰু প্ৰাক্তন ছাত্ৰী হিচাপে মোক সম্বৰ্ধনা জনালে আৰু আমি বান্ধৱী তিনিজনীয়ে এয়া ব্ৰেকফাষ্ট কৰিব আহি গ'লোঁ। আজি বহু দিনৰ মূৰত আহিলোঁ মৰমৰ বিদ্যালয়খনত আৰু এইখন বিদ্যালয়তে মই 7টা বছৰ পঢ়ি গৈছোঁ। আহি বহুতকে লগ পালোঁ, মোৰ মৰমৰ ছাৰ বাইদেউসকলক লগ পালোঁ, কথা পাতিলোঁ, বহুত ভাল লাগিল। আৰু এয়া অলপ পিছত লগ পালোঁ আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰক। আৰু এইফালে এতিয়া চলি আছে দুপৰীয়াৰ খোৱা লোৱা। এয়া হৈছে বিদ্যালয়খনৰ সন্ধিয়াৰ ভিউ আৰু অলপ পিছতে আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰামসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোক যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।